আজি মানে যাম পানৰ বজাৰত তামোল খাবৰ কাৰণে নহয় ভিডিঅ' বনাবৰ কাৰণে যাম আৰু ৰবক আজি আপোনালোকৰ কাৰণে এটা পুৰস্কাৰো আছে মানে ভিডিঅ'টো চাই থাকক একেবাৰে লাষ্টত কম এইটো মানে এতিয়া কুচত লৈ ল'বি কুচত লৈ লৈছোঁ কুচত তো বলক ইউটিউবৰ এই বিশাল জগতখনলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া আমি আহি পাই গ'লো গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট নামৰ চহৰখনত আৰু ইয়াতে আছে অসমৰ আটাইতকৈ ডাঙৰ পাণৰ বজাৰখন তো চাওঁ বলক তো এতিয়া ফাইনেলি মানে পাণৰ বজাৰখনত আহি পালোঁ আহক এতিয়া আপোনালোকক অলপ চিনেমেটিক ভিউটো দেখুৱাই দিওঁ তো চালে আপোনালোকে অসমৰ আটাইতকৈ ডাঙৰ পাণৰ বজাৰখন কিন্তু আপোনালোকে আচৰিত নহ'ব আজি মানে পাণ বহুত কম আছে আৰু ইতিমধ্যে ঠাণ্ডা দিন আৰম্ভ হৈছে তো পাণৰ সংখ্যাটো অলপ কমি গৈছে ইয়াত মানে দিনটোত প্ৰায় 1 লাখ মান গুছি পাণৰ মানে পাণ আহে 1 লাখ গুছিমান পাণ আহে গড় হিচাপে তো বহুত ডাঙৰ পাণৰ বজাৰ মানে এইখন আজি বহুত কম আজিতো আৰু বহুত কম পাণ আছে তো ভালকৈ দেখুৱাম সময়ত ভালকৈ দেখুৱাম যেতিয়া বাৰিষা হ'ব তেতিয়া পাণ বহুত আহে আপোনালোকে আচৰিত হৈ যাব পাণ কিমান আহে তো বলক আগবাঢ়ি যাওঁ এই ভিডিঅ'টোৰ নেক্সট ক্লিপটোৰ কাৰণে তো আজি মানে দেখুৱাব বৰ বিশেষ নাই তো দিনটোত কি কৰিলোঁ লাইফষ্টাইল টাইপৰ এটা ভিডিঅ' বনাই আছোঁ তো দোকানখনত আহিলোঁ এইখন এই বনাখনৰ চিমখন মানে কাটিম এটা ফিচাৰ ফোন আছিলে তো এতিয়া এণ্ড্ৰইড ফোন এটা ল'লোঁ মই লোৱা নাই বেলেগে ল'লে তো এইখন চিমখন কাটিব মানে পঠিয়াই দিছে তো এটা দি দিওঁ দোকানীক কৰি দিব আৰু মাইক্ৰ' চিম নহয় নেন' চিম কৰিলোঁ নেন' নহয় মাইক্ৰ' এই কিবা এটা হয় আৰু এতিয়া আমি আছোঁ এখন নদীৰ পাৰত মানে নদীৰ মাজত আছোঁ অলপ দেখুৱাই দিছোঁ আপোনালোকক বাৰু চাই লওক সেইজন মোৰ লগত আহিছে মানে মই ঘৰত গৈ আহিলোঁ তো ঘৰৰ পৰা এতিয়া এই ভিডিঅ'টো আকৌ এবাৰ মানে শ্বুটিং কৰি আছোঁ মানে এই খৰিবিলাক হয়তো কোনোবাই আগত মানুহ জ্বলাইছিলে তো ইয়াতে নৈত ঠাহি আহিছে মানে চাই লওক একদম কলা খৰি একদম পুৰা খৰি লেতেৰা ধৈৰ্য ধৰক আপোনালোকে অলপ ধৈৰ্য ধৰক মানে মই পুৰস্কাৰটো ঘোষণা কৰিমেই আৰু কিন্তু তাৰ আগতে এই ঠাইখনৰ বিষয়ে অলপ কৈ লৈছোঁ মানে এই ঠাইখন কোনো বিশেষ ঠাই নহয় সুন্দৰ ঠাই হয় কিন্তু এই নদীখন মানে হ'ল ৰেংমা নদী এই ৰেংমা নদীখন দৈয়াং নদীৰ এটা উপনদী আৰু দৈয়াং নদীখন ধনচিৰিৰ উপনদী আৰু ধনচিৰিখন ব্ৰহ্মপুত্ৰৰ উপনদী আৰু অলপ আগতে আপোনালোকে যিখন দলং দেখা পালে এই ভিডিঅ'টোৰ এই ব্লগটোৰ আগত সেইখন দলং এইখন নৈৰ ওপৰেদি মানে পাৰ হৈ গৈছে
এইবিলাক যে আপোনালোকে মোৰ পাছফালে দেখা পাইছে এইবিলাক হ'ল লাই মূলা বেঙেনা ওলকবি বন্ধাকবি ফুলকবি ইয়াত চব আছে মানে আৰু ইয়াৰ পৰাই যিখন উৰিয়াম ঘাট অলপ আগতে আপোনালোকক দেখুৱালো মই যিখন উৰিয়াম ঘাট বজাৰ সেই উৰিয়াম ঘাট বজাৰত মানে ইয়াৰ পৰাই মানে লৈ যোৱা হয় চব্জি বেচিবলৈ তো একদম ইয়াতে কি ক'ব এইটো গ্ৰাউণ্ড ৰিপৰ্টিং কৰিছোঁ মই আচলতে ক'ৰ পৰা লৈ যোৱা হয় যেতিয়ালৈকে মানুহে নদীক বাধা নিদিয়ে তেতিয়ালৈকে নদীয়েও আপোনালোকক বাধা নিদিব আনকি সুবিধা কৰি দিব আৰু সুবিধাটো এনেকুৱা কৰি দিছে নদীৰ পাৰত কি ধুনীয়াকৈ এনেকৈ মানে খেতি কৰিব পৰা গৈছে মানে শাক পাচলিৰ খেতি তো এতিয়া মই আপোনালোকক ক'বলৈ গৈ আছোঁ মানে পুৰস্কাৰটোৰ কথা পুৰস্কাৰটো হ'ল মানে কেছটো কি হ'ল মানুহে যেতিয়াৰ পৰাই ফিচাৰ ফোন বাদ দি এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰিবলৈ ল'লে তেতিয়াৰ পৰাই কি হ'ল মানে মানুহৰ এটা প্ৰব্লেম হৈ গ'ল মোবাইলটোৰ লগত এটা প্ৰব্লেম হৈ গ'ল সেইটো হ'ল যে বেটাৰীৰ প্ৰব্লেম আৰু সেইটো কাৰণে মই আপোনালোকক এই এটা গিফ্ট হিচাপে আজি ৰাখিছোঁ এই মানে মোৰ চেনেলটোত আৰু এই ভিডিঅ'টোত বিশেষকৈ যদি আপোনালোকে এই ভিডিঅ'টো লাইক কৰে শ্বেয়াৰ কৰে কমেণ্ট কৰে আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ে লগতে ঘণ্টাটোকো বজাই দিয়ে তেতিয়াহ'লে আপোনালোকৰ ভিতৰৰে মই যিকোনো এজনক অহা 10 দিন পাছত এজনক উইনাৰ মানে এজনক জিকাম মানে আপোনালোকৰ আগতে মই সেইটো লটাৰী কৰি উলিয়াই দিম আৰু সেই এজনে কি পাব এটা পাৱাৰ বেংক পাব এইটো পাৱাৰ বেংক পাব এইটো নহয় একচুৱেলি মই নিজে MIৰ পাৱাৰ বেংক ব্যৱহাৰ কৰোঁ আপোনালোকক মানে ভাল এটা পাৱাৰ বেংক দিম তো 900 কিমান টকা 950 টকা নে কিমানৰ আছিলে মুঠতে 1000 টকাৰ ভিতৰত এটা ভাল ব্ৰেণ্ডৰ ভাল পাৱাৰ বেংক দিম আপোনালোকক 10,000 mAhৰ ভিতৰত তো এইখিনিয়ে তো আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কিন্তু আপোনালোকে এটাই কমেণ্ট কৰিব লাগিব যিসকলে দুটা কমেণ্ট কৰিব তেওঁলোকক ৰিজেক্ট কৰি দিয়া হ'ব তেওঁলোকক সেইটো ভেলিড নহ'ব এইটো ইনভেলিড হ'ব সেইটো কাৰণে এটা কমেণ্ট কৰিব লাগিব তো সেইটোৱে আৰু এই মোৰ ভিডিঅ'টোৰ বিষয়ে কমেণ্ট কৰক মোৰ চেনেলটোৰ বিষয়ে কমেণ্ট কৰক যি কমেণ্ট কৰে কৰক কিন্তু ভাল কমেণ্ট হ'ব লাগিব বেয়া কথা নক'ব আৰু বেয়া কিবা কিবি কমেণ্ট নকৰিব তো এইখিনিয়ে যদি পাৱাৰ বেংকটো আপোনালোকক লাগে যিসকলক প্ৰয়োজন তেওঁলোকে কৰিব আৰু তো বাছ আজিলৈ আহিছোঁ জয় জৱান জয় কিষাণ মহিলাক বহুত বহুত সন্মান আৰু ছেফ নেচাৰ ছেফ লাইফ